আজিকালি যিটো যুগ আহিছে আজিকালি মানুহ বিক্ৰী কৰি দিয়ে কাটি পেলাই ক'ৰবাত ৰেপ কৰি পেলাই দিয়ে সেইটো চিন্তা হৈছে মোৰ মেইনকৈ ঘৰৰ পৰা আমি কষ্টকৈ ডাঙৰ কৰিছোঁ ন মাক বাপেক নথকা ছোৱালী মই ছোৱালীজনী এইটোৱে লাগে যে তাই য'তেই আছে ভালকৈ আছে যদিও আমাক কৈ দিয়ক আৰু ল'ৰাৰ লগত গৈছে যদিও কোনোবা ল'ৰাৰ লগত ভাল পাইছে যদিও আমি একো নকৰোঁ ভালকৈ ৰাখক ভালকৈ থাকক খালি আমাক খবৰ এটা জনাই দিয়ক হয় কিছুমান উৎসৱ পাৰ্বণে সকলোৰে মাজত যিদৰে আনন্দ উল্লাসৰ সৃষ্টি কৰে ঠিক তেনেকুৱা উৎসৱ পাৰ্বণে কিছুমান পৰিয়াললৈ কিন্তু দুঃসহ এক বাৰ্তাও কঢ়িয়াই আনে যোৱা ৩ ফেব্ৰুৱাৰীত যি সৰস্বতী পূজা আয়োজন কৰা হৈছিল সমগ্ৰ দেশজুৰি সেই দিনটোতে এই পৰিয়ালটোত মই দেখুৱাবলৈ চেষ্টা কৰিম এই পৰিয়ালটোৰ এগৰাকী যুৱতী নাইকিয়া হৈছে যোৱা ৩ তাৰিখৰ পৰা আজি ৬ তাৰিখলৈকে যুৱতীগৰাকী নিখোজ হৈ আছে বৰ্তমান পৰিয়ালটো শোকত ম্ৰিয়মান হৈ আছে তেওঁলোকে বিচাৰিও ক'তো পোৱা নাই তেওঁলোকে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে মই বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ আচলতে প্ৰকৃত ঘটনাটো কি হৈছিল সৰস্বতী পূজাত তাই ফুৰিবলৈ ওলাই গৈছিলে সেইদিনাখনৰ পৰা তাই নাইকিয়া আমি বহুত দেৰিলৈকে বিচাৰিলোঁ ৰাতি ৮টা 9টালৈকে বিচাৰিলোঁ সময়ত ওলাই গৈছিলে ইয়াৰ পৰা কিমান সময়ত 10টা বজাত ওলাই গৈছিলে 10টা বজাতে ওলাইছিল কোন জেগাত গৈছিলে ফুৰিবলৈ বুলি বৰভেটা হাইস্কুলত গৈছিলে তাৰ পৰা ক'বলৈ গৈছিলে বুলি গম পাইছিলে নেকি নাই ইউনিভাৰ্চিটিলৈকে যোৱা বুলি গম পালোঁ তাতকৈ আৰু মই গম নাপাওঁ যাওঁতে কাৰ লগত গৈছিলে আপোনাৰ লগত নে বেলেগৰ লগৰবোৰৰ লগত গৈছিলে আৰু ঘূৰি আহোঁতে লগৰবোৰে কি কয় ঘূৰি আহোঁতে কৈছে লগৰবোৰে আধা ৰাস্তাত নামিছে বুলি কৈছে আধা ৰাস্তা মানে কোন জেগাত নামি দিছে এই পাৰিজাত নগৰৰ ওচৰত নামি দিছে আপোনালোকে আৰক্ষী কাষ চাপিছিলোঁ আমি যুৱতীগৰাকী কিমান বয়স হ'ব 18 বছৰ নামটো পনিতা কলিতা এতিয়া কি আহ্বান জনাব আপুনি সংবাদ মাধ্যমৰ সহায় বিচাৰিছে এতিয়া আপুনি কি আহ্বান জনাব মই ছোৱালীজনী এইটোৱে লাগে যে তাই য'তেই আছে ভালকৈ আছে যদিও আমাক কৈ দিয়ক আৰু ল'ৰাৰ লগত গৈছে যদিও কোনোবা ল'ৰাৰ লগত ভাল পাইছে যদিও আমি একো নকৰোঁ ভালকৈ ৰাখক ভালকৈ থাকক খালি আমাক খবৰ এটা জনাই দিয়ক কাৰণ ঘটনা একো নঘটক আজিৰ দিন গতি ভাল নহয় তাৰমানে বহুত ঘটনা ঘটি গৈছে কাৰো ভৱিষ্যততো এনেকুৱা নহওক কাৰো ছোৱালীৰ লগতো নহওক বুলি যেনেও মাউৰা ছোৱালী কাৰণ তাইৰ মাক বাপেক নাই মোৰ ভণ্টি ছোৱালী মোৰ ভণ্টি ছোৱালী হয় মোৰ ভাগিন হয় ঘৰৰ পৰা আমি কষ্টকৈ ডাঙৰ কৰিছোঁ ন মাক বাপেক নথকা ছোৱালী হয় আচলতে শোকত ম্ৰিয়মান হৈ আছে তেওঁলোকে কিন্তু কৰ্তব্যৰ ক্ষেত্ৰত আমি তেওঁলোকক সুধিবলৈ বাধ্য হৈছোঁ আচলতে তেওঁলোকৰ পৰা মই আৰু জানিম কি ঠিকনাত যোগাযোগ কৰিলে আপোনালোকৰ ছোৱালীজনীক যদি কোনোবাই উমান পায় আমাৰ ফোনৰ নম্বৰ দিয়া আছে আমি থানাতো দিয়াই থৈছোঁ নম্বৰ আমাক সেইটো নম্বৰত জনাই দিলেও আমাক বহুত ৰক্ষা হ'ব বহুত আমি পাম কি ছোৱালীজনী ভালকৈ আছে বুলি অন্য কিবা বেয়া ধান্দাত নাযাওক বেয়া কামত নাযাওক কোনোবাই আজিকালি যিটো যুগ আহিছে আজিকালি মানুহ বিক্ৰী কৰি দিয়ে কাটি পেলাই ক'ৰবাত ৰেপ কৰি পেলাই দিয়ে সেইটো চিন্তা হৈছে মোৰ মেইনকৈ মাক বাপেক নথকা ছোৱালী চৰকাৰক এইটোৱে জনাইছোঁ মই চবৰে ৰাইজকে এইটোৱে জনাইছোঁ কি তাইক খবৰ এটা মোক লাগে হয় আচলতে অতি এটা দুখৰ খবৰ উৎসৱ পাৰ্বণে যিদৰে আচলতে সকলোৰে মনৰ আনন্দ উল্লাসৰ সৃষ্টি কৰে ঠিক তেনেকুৱা উৎসৱ পাৰ্বণে কিছুমান পৰিয়াললৈ আচলতে দুৰ্বিষহ এটা পৰিস্থিতিৰ সৃষ্টি কৰি তোলে ঠিক এই মানুহঘৰতো এই পৰিয়ালটোতো তেনেকৈ এগৰাকী যুৱতী নাইকিয়া হৈছে সৰুৰে পৰা তেখেতৰ ভনীয়েকৰ জীয়ৰী সেইগৰাকীক তেখেতলোকে ইয়াতে ৰাখিছিলে সৰুৰ পৰা প্ৰায় এমহীয়া কেঁচুৱাৰ পৰা আপোনালোকে তুলিতালি ডাঙৰ দীঘল হৈছিল এমহীয়া কেঁচুৱাৰ পৰা তুলিতালি ডাঙৰ দীঘল কৰাৰ পিছত 18 বছৰ বয়সত যুৱতীগৰাকী নাইকিয়া হৈ পৰিছে আৰু যুৱতীগৰাকীৰ ফটো আমি আমাৰ এই বাতৰিৰ লগতে আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে আমি ফোন নম্বৰটো তাত দিবলৈ চেষ্টা কৰিম তেওঁলোকে জনাইছে যদি কোনো ব্যক্তিয়ে সেই যুৱতীগৰাকীক দেখা পায় বা ক'ৰবাত আছে বুলি জানে তেতিয়াহ'লে হয় যোৰহাটৰ ৰৰৈয়া থানা আৰক্ষী চকী নতুবা সেই ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব